কৃষ্ণ সকলোকে নমস্কাৰ। মই প্ৰণামী আজি আকৌ আন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আজি ভিডিঅ'টি হৈছে আমাৰ গাঁওখনৰ। আমাৰ গাঁৱত প্ৰত্যেক কাতিৰ বিহুতে ভাওনা অনুষ্ঠিত কৰা হয় আৰু এনেকৈ ভাওনা অনুষ্ঠিত কৰি আজি আমাৰ গাঁওখন ৭৫ বছৰত ভৰি দিলে। সেই উদ্দেশ্যে আজি হীৰক জয়ন্তী উদযাপন কৰা হৈছে আৰু হীৰক জয়ন্তীৰ উপলক্ষে আমাৰ গাঁৱত অতি ধুনীয়া মানে বহুত মোৰ প্ৰিয় ভাওনাখন অনুষ্ঠিত কৰা হৈছে আৰু সকলোৰে প্ৰিয় চাগে। ভাওনাখন হৈছে জয় বিজয় আৰু আপোনালোকৰ কাৰণে কিছু দৃশ্যাংশ দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। তোমাৰ দৃশ্যৰূপ চাবলৈ মোক জানো জীয়াই নাৰাখিবা প্ৰভু, মোক জানো জীয়াই নাৰাখিবা। পিতাৰ অসুখ, পিতাৰ শৰীৰ সুস্থ কৰি মোৰ মনত শান্তি দিয়া প্ৰভু, মোৰ মনত শান্তি দিয়া। তোমার পিতৃ দায়িত্ব কেনে পিতা অভিজ্ঞ হোৱা নাই। হয়, দিনক দিনে মুখৰ মাত তেওঁ হেৰাই যাব ধৰিছে। সেনাপতি, পিতাৰ আৰোগ্য হোৱা আশা একেবাৰে কমি আহিছে। এনেকৈ নকবা পবিত্ৰ, ভগৱানে কৰি নিশ্চয় আৰোগ্য কৰিব। পিছে কোৱাচোন পবিত্ৰ, তুমি জানো তোমাৰ জীৱনতে অকলে পিতৃৰ কথা ভাবিবা নে নিজৰ জীৱনৰ কথাও ভাবিবা? মোৰ জীৱনৰ কথা,
মোৰ জীৱনৰ কথা ভাবিবলৈ সময় মোৰ সেনাপতি 어디로 가겠어? 너를 보는 멋진 척들 기본을 잡아라니 기본을 잡아라니 아는 모두 뿌리도 넘었다 깜짝 안쓰러워 সেনাপতি অ। আপুনি এইবিলাক কি কৈছে 어이 듣고 있어 তুমি জানো তোমার 기다렸을 가루밖에 옹기적거리 하나이 사그러이 내일이야 뭐이 그래 건더리 어디 건더리 얼마나 꼬리만 말이 তুমি জানো তাকে বিরক্তিকর করিবা সেনাপতি জীৱন যৌৱন কাম কৰি মোৰ মোৰ অন্তৰত লুকুৱাই থোৱা ছবিখন কাক দেখুৱাম মই শুনিছো দাদা অজয় মোৰ জয় বিজয় খেদি পঠালে অৰণ্যৰ মাজে কিন্তু মই তেওঁলোকক কেনেকৈ লগ কৰোঁ নহয় গোদাবৰী তীৰত থকা অম্বুমণিৰ আশ্ৰমতে তেওঁলোক থাকিব পাৰে কিন্তু মই তেওঁলোকক কেনেকৈ লগ পাম না এই বাৰ্তা দুটকে দিয়া হওক দোষ ও হাই কিয় কাটিলা বাইদেউ কি আৰে কৰিম পালন দোষ তই যদি মোৰ এটা কাম কৰি দিব পাৰ তেন্তে তোক মই 20টা সোণৰ মুদ্ৰা দিম কি কাম বাইদেউ তই গোদাবৰীৰ তীৰত থকা অম্বুমণিৰ হাতত এই পত্ৰখন দিব লাগে পাৰিবি দিব আপনি বহুত দূরে ফেরাবতী অনন্ত হলো তুমি এই পত্রখন পাঠ করা ভালো ভালো হলো হলো কুলকুল বম বম মুখে ফুফু মই অনুরোধ করো আপনার পুত্র নয় বিজয় আপনি গ্রহণ করুন একেবারে ভাগি বলছি ও অনপ্রিয়াতির মূল হার স্বরূপ দেও মুখ শান্তি রীতির বিপদ কাল আজ কার করে হনময় রাজপত্র পরিচালনা করি তাই ভূমিকার বাড়ির অবস্থা হয়েছে এটা পবিত্র বর্তমান তাই একেবাৰে পাগলৰ দৰে মোৰ বোধে পবিত্ৰৰ বিবাহৰ দিন সাহিত্য কৰা শক্তি পুত্রদা মই ভূমিকাকে তার হাতে নির্মাণ করি উপযুক্ত পাত্রময় কর্মা তুমি ঠিক কৈছা সেনাপতি ভূমিকার স্বয়ংবর ব্যৱস্থা কৰা হোক তুমি সকলো ৰাজ্যলৈ ৰজা মহাৰাজাসকলক জনাই দিয়া মহারাজ এই অনন্তই মহাপুর কাবে মহাস্বরূপে ওরে পরিচালিত হরিওম 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 কোন তুমি মহারাজের জয় হোক মহারাজ মই এজনে বিখ্যাত ব্রহ্ম দেহে বিদেহে ঘূৰি ফুৰি প্ৰতিবাদে চাই ফুৰ মহাৰাজ আৰু মহাৰাজ মই দূৰ ভৱিষ্যতৰ ক'ব পাৰোঁ যদি মহাৰাজে দয়া কৰে আপোনাৰ ৰাজ্যতে কিছুদিন থাকি চাই চিতি দিব পাৰিব মহাৰাজ নিশ্চয়
নিশ্চয় বিদ্যমান আপুনি থাকিব পাৰিব মেৰামতি শুনাব এই দীৰ্ঘমনৰ থাকিবৰ ব্যৱস্থা কৰি দিবা ক্ষমা কর পিতা জবাব দিছে নাই করা না পারে ক্ষমা অগ্নিগমত অবতরে দেশের বন্ধন করা বন্ধন করা মহারানী মহারানী স্তর